fat body. It's your choice. Hello guys, welcome to my channel. মই হৈছো পিংকু আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেললৈ। আজি আমি আলোচনা কৰিম আমাৰ মেইনলি ফিটনেছৰ ওপৰত। লকডাউনৰ দিনত মানুহ খাই গেলা হৈ গ'ল, গতিকে সবে ফিটনেছৰ ওপৰত গুৰুত্ব দিছে, সব জিম যাবলৈ লাগিছে। গতিকে যি জিম নাই যোৱা, জিম যাবলৈ মানে বৰ এটা মন নাই বা কষ্ট কৰিবলৈ মন নাই, কিন্তু ইয়াত মানে পেটডাল কমাব লাগে। গতিকে তাৰ কাৰণে আমি এটা নতুন টিপছ দিম, ঠিক আছে। যোৱা কেইদিনমান মই জিমলৈ গৈ আছোঁ। জিমলৈ গৈ মই বহুত কথা শিকিছোঁ, নতুন কথা। ইউটিউব চাই শিকা নহয় দেই, জিমলৈ গৈ একদম নতুন কথা শিকিছোঁ, বহুত কথা শিকিছোঁ। ইউটিউবত বিশ্বাস নকৰিব, ইউটিউবত যোনে যি কয় লাগিলে অসমীয়াতে কওক, ইংলিছতে কওক, হিন্দীতে কওক, বিশ্বাস নকৰিব। আমি আপোনাক এনেকুৱা কেইটামান টিপছ দিম, যিকেইটা টিপছত আপুনি কোনো ফেট বাৰ্ণাৰ ল'ব নালাগে, কোনো বেলেগ বস্তু ল'ব নালাগে। জাষ্ট আপুনি সেই এক্সাৰচাইজকেইটা কৰক আৰু তাৰপিছত আপুনি একদম ফাৰ্ষ্ট ক্লাছ হৈ যাব, ঠিক আছে। আজি তেতিয়াহ'লে আমি দুটা এক্সাৰচাইজৰ কথা আলোচনা কৰিম। এক্সাৰচাইজকেইটা কথা মানে শুদ্ধ ক'বলৈ গ'লে এক্সাৰচাইজকেইটাৰ কথা মানে কেনেকৈ ক'ম এতিয়া, মানে আপুনি চাওক এতিয়া এই এক্সাৰচাইজকেইটা মানে কি হ'ল, এই এনেকুৱা দুটা এক্সাৰচাইজ ক'ম যিটো আপুনি জিমত মানে কৰিবই লাগে, ঠিক আছে। আৰু ছেকেণ্ড এক্সাৰচাইজটো ক'ম মানে ধৰক আপোনাৰ পেটটো একদম আৰামছে একো কষ্ট নকৰাকৈ কমি যাব, ঠিক আছে। গতিকে ভিডিঅ'টো চাওক, অকণমান চিৰিয়াছলি চাওক। মই কথাবোৰ অকণমান এনেকৈ কওঁ কাৰণে বেয়া চেয়া নাপাব, এই সৌপা তেনেকৈ কওঁ আৰু। গতিকে ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ, ঠিক আছে। ষ্টাৰ্ট কৰি দিওঁ তেতিয়াহ'লে। তো প্ৰথম এক্সাৰচাইজটো হৈছে জিমত মানে আপুনি গ'লে এইটো এক্সাৰচাইজ কৰিবই লাগে, মানে নগ'লে আপুনি ঘৰতো কৰিব পাৰে। মানে খালি তাৰ কাৰণে আপোনাক লাগিব কিবা গধুৰ ৱেইট দুটা লাগিব, আৰু আপোনাৰ মানে এই ডাঙৰ গিলাচ এখন লাগিব। গিলাচ যে ফটো মাৰে যে গিলাচ, মানে ফটো মাৰা গিলাচ মানে মানুহ চাবলৈ গিলাচ এখন লাগিব। মানে এই তাত যে এই ডাঙৰ গিলাচখন আপুনি মুখত যাব লাগিব, মানুহটো মানে ওলাব লাগিব গিলাচখনত, ঠিক আছে। গতিকে আপুনি ধৰক মই জিমৰ কথাই কৈছোঁ, জিমত আপুনি গৈ পেলাই ডাঙৰ ডাম্বেল দুটা ল'ব। 5 কেজি 7.5 কেজি মান হ'লে হৈ যাব, ঠিক আছে। 7.5 কেজি ডাম্বেলটো ল'ব। ডাম্বেলটো লৈ পেলাই আপুনি গ্লাছখনৰ আগত যাব, ঠিক আছে। গ্লাছখনৰ আগত যাব, গৈ পেলাই ডাম্বেলটো লৈ আছে না, ডাম্বেলটো আপুনি থৈ ল'ব। থৈ পেলাই জেপা মোবাইলটো ধুনীয়াকৈ উলিয়াই পেলাই ধুনীয়াকৈ মানে আপুনি প'জ এটা দি ল'ব কেমেৰা ফটোখনৰ আগত। প'জ এটা দি পেলাই একদম ধুনীয়াকৈ ফটোখন মাৰি ল'ব, জিমলৈ গ'লে বডিনো কোনে চাই, ফটোখনে লাগে। ফটোখনে মেইন, চবে জানিব লাগিব ন আপুনি জিমলৈ গৈছে। আকৌ আপুনি নিজৰ কথা, আপুনি নিজে কি ফটো মাৰে আপোনাৰ নিজৰ কথা, তাত ক'বলৈ বেলেগ কোন, বুজিছে নাই? সেইটো কাৰণে মই ফটো মাৰিমেই, মোক কোনো ক'বও নোৱাৰে, বুজিছা নাই? কালি কৈছিল নকবি, ফটো মাৰিমেই। জিমলৈ গৈছোঁ দোষ, মই ফটো মাৰিম আকৌ। তাৰপিছত ছেকেণ্ড এক্সাৰচাইজ, সেইটো মানে মই কৰি দেখাব লাগিব। গতিকে ভালকৈ চাব, চকুকেইটা মেলি পেলাই। আপোনাৰ যেতিয়া আপুনি মানে ফটো মাৰিব, ফটো মৰাৰ সময়ত কি হয়, বিশেষকৈ মোৰ হয় মানে এই পেটটো মানে ডবলকৈ এনেকৈ ওলাই থাকে, ঠিক আছে। পেটটো ডবলকৈ ওলাই থাকিলে আপোনাৰ যদি আৰু গালকৈ পেট ডাউন হয়, দেখি পেলাই এনেও বেয়া লাগিব ন, দিয়কচোন। এই তাৰমানে সেইটো কাৰণে আমি কি কৰিব লাগিব, আপুনি ফটো মৰাৰ সময়ত, ফটো মৰাৰ আগতে আপুনি এক্সাৰচাইজ কৰি ল'ব, যাতে আপোনাৰ পেটটো সৰু দেখে, ঠিক আছে। তো আপুনি প্ৰথমতে উশাহ ল'ব, মনত ৰাখিব। এই আপোনাৰ উশাহটো লওঁতে পেটটো ফুলি যাব, ঠিক আছে। অকণমান ধৰি দিব উশাহটো, তাৰপিছত এৰি দিব। এৰি দিওঁতে পেটটো ক্ষীণাই যাব। তেনেকৈ আপুনি 3বাৰ কৰিব, ঠিক আছে। গতিকে মানে দেখাইছোঁ তাত, মই তেনেকৈ আপোনাক ফটোখনমান দেখাই দিম। মই তেনেকৈ মানে প্ৰমাণ পাইছোঁ এক্সাৰচাইজটো, প্ৰমাণ আছে কাৰণে দিছোঁ দেই, চিন্তা নকৰিব। ফটোখন মাৰিব নহয়, তাৰপিছত ফটোখন নামাৰিব, ফটোখন মৰালে ৰেডি হ'ব, ঠিক আছে।
টকাটো আহিলে পেটটো খেলে ফটোগ্ৰাফাৰটো ক'ব ঐ ফটো মা ফটো মা হ'ল পেটটো নোলালে ইমান মজা এক্সাৰচাইজ শিকাইছে দেখিছে নাই গতিকে চেনেলটো ছাবস্ক্ৰাইবটো মাৰি দিব দেই আৰু লাইকটো মাৰি দিব কমেণ্ট এটা কৰি দিব ধুনীয়াকৈ যদি কোনোবা এডোখৰ ভাল পালে বুজিছে নাই প্ৰথম ভিডিঅ' গতিকে আপোনাৰ এই ভালটো কৰিব নোৱাৰিব পাৰিছোঁ সেইটো কাৰণে অকণমান এনকাৰেজটো কৰি দিব ছাবস্ক্ৰাইব এটা কৰি দিব টিমকৈ পইচা নালাগে দিয়ক